যোৱাকালি যিজনে এইটো কৈছিল, মোৰ সকলো সময় কেৱল তোমাৰ বাবে, আজি তেওঁই কয়, তোমাৰ বাহিৰেও মোৰ বহুত কাম আছে। যিসকলে আমাক এইটো কয় যে মই তোমাক বহুত বেছি ভাল পাওঁ, বেছিভাগ ক্ষেত্ৰত দেখা যায় সেই মানুহটোৱে আমাক কষ্ট দিয়ে। নিজকে ইমানখিনি পাৰফেক্ট কৰি গঢ়ি তোলক, যি মানুহৰ কাৰণে কষ্ট পাইছিল, যাতে তেওঁই আপোনাৰ লগত দেখা কৰাৰ বাবে পাগল হৈ পৰে। যাৰ ওপৰত আমি সকলোতকৈ বেছি ভৰসা কৰোঁ, এদিন তেওঁই আমাৰ লগতে মিছা কথা কোৱা বুলি দেখা যায়। যিসকলৰ মন সকলোতকৈ বেছি সুন্দৰ হয়, এই জীৱনত তেওঁলোককে সকলোতকৈ বেছি পৰীক্ষা লয়। সেয়েহে যদি কেতিয়াবা মন বেয়া হয়, তেনেহলে অকলে কান্দিব, কাৰণ আজিকালি চকুৰ পানী মুচি দিবলৈ কোনেও নাহে। এইটো কোৱাটো বহুত সহজ যে মই তোমাক ভাল পাওঁ। কাৰোবাক ভাল পোৱাটো ইমান ডাঙৰ কথা নহয়, কিন্তু কাৰোবাক ভাল পোৱাটো হ'ল ডাঙৰ কথা। হেজাৰো বন্ধু থকাৰ পিছতো আজি প্ৰতি মানুহে অকলশৰীয়া অনুভৱ কৰে। কেতিয়াবা কেতিয়াবা মানুহে ইমানখিনি ভাঙি পৰে যে তেওঁ কাৰোবাৰ সৈতে কথা কোৱাটো দূৰৰে কথা, বাচি থাকিবলৈ ইচ্ছা নাৰাখে। যিসকল মানুহে সময়ৰ সৈতে সলনি হৈ যায়, সেইসকল মানুহে কেতিয়াও কাৰোবাৰ আপোন হ'ব নোৱাৰে। আৰু আজি তেওঁলোকে মোক কয়, বহুত সলনি হৈ গৈছে তুমি, যিসকলে নিজেই নাই আজি আগৰ দৰে। মানুহে আজিকালি কাৰোবাক গুণতকৈ বেছি তেওঁৰ ৰং, পোছাক, সৌন্দৰ্যহে দেখে। কিন্তু মনত ৰাখিব, এই ৰং, পোছাক, সৌন্দৰ্য এদিন আপোনাক দুখাইয়ে দিব। কিন্তু যাৰ মাজত ভাল গুণ থাকে, তেওঁ সকলো সময় আপোনাৰ লগতে থাকিব। যি মানুহে আপোনাক এবাৰ ধোকা দিয়ে, তেওঁক আপুনি যিমানেই ক্ষমা নকৰক কিয়, তেওঁ পুনৰাই আপোনাক দুখাইয়ে দিব। কাৰণ মানুহৰ চেহেৰা পৰিৱৰ্তন হ'ব পাৰে, স্বভাৱ নহয়। সেয়ে কোনোবাই ধোকা দি থাকিলে তেওঁক ক্ষমা কৰি দিয়ক, কিন্তু তেওঁৰ পৰা দূৰত্ব বজাই ৰাখক। এইটো জীৱন আপোনাৰ, সেয়ে ইয়াক আপোনাৰ দৰে কটাওক। কোনো ফাল্টু মানুহৰ কাৰণে নষ্ট নকৰিব, যিয়ে আপোনাৰ মূল্য নুবুজে। যি মানুহটোৰ ভাল পোৱাৰ বাবে আমি সকলো বস্তু ত্যাগ কৰোঁ, আৰু ইয়াৰ পৰিৱৰ্তে এইটো দেখা যায় যে তেওঁ তাৰ ভাল পোৱা দিয়াৰ ক্ষমতাই নাথাকে। সাহায্য মাগিবলৈ সকলোৱে আহে, কিন্তু যেতিয়া আপোনাৰ সাহায্যৰ প্ৰয়োজন হ'ব, তেতিয়া আপোনাৰ সাহায্য কৰাৰ বাবে কাকো বিচাৰি নাপাব। মিছা কোৱা মানুহ এজনে তেওঁৰ কথা সঁচা প্ৰমাণ কৰিবলৈ সকলো কথা তেওঁ পচন্দ কৰিব। জীৱনত আটাইতকৈ ডাঙৰ ভুল হ'ল সেইটো, যিটোৰ পৰা আমি কিবা শিকিবলৈ চেষ্টা নকৰোঁ। জীৱন সহজ নহয়, ইয়াক সহজ কৰিবলগীয়া হয়, অলপ ধৈৰ্য ধৰি, কেতিয়াবা অলপ সহ্য কৰি, আৰু কেতিয়াবা অলপ ইগনৰ কৰি। কেতিয়াও কাৰোবাক সৰু অৰ্থাৎ দুৰ্বল নাভাবিব। মনত ৰাখিব, ৰাস্তাৰ এটা সৰু পাথৰেও আপোনাক পেলাই দিব পাৰে। কাৰোবাক প্ৰয়োজনতকৈ বেছি ভাল নাপাব, কাৰণ প্ৰয়োজনতকৈ বেছি ভাল পালে তেওঁৰ অহংকাৰ বাঢ়ি যায়। ভাল পোৱা হ'ল এটা কিতাপ, আৰু ইয়াৰ ভুল বুজাটো এটা পেজ। যদি কাৰোবাক আপুনি সঁচাকৈ ভাল পায়, তেনেহলে এটা পেজৰ কাৰণে গোটেই কিতাপখনে কেতিয়াও পেলাই নিদিব। এই পৃথিৱীত কেৱল মাত্ৰ দুটা মানুহে আপোনাক বুজিব পাৰিব। এক নম্বৰ, যিয়ে আপোনাৰ দৰে পৰিস্থিতি পাৰ কৰি আহিছে, আৰু যিয়ে আপোনাক ৰিয়েল লাভ কৰে। সকলোকে একত্ৰিত কৰাৰ ক্ষমতা ভাল পোৱাৰ মাজত থাকে, আৰু সকলোকে বেলেগ কৰাৰ ক্ষমতা অহংকাৰত থাকে। সেয়েহে কেতিয়াও মনত অহংকাৰ আনিবলৈ নিদিব। অভিমান তেওঁই কৰে, যিয়ে আপোনাক ৰিয়েল লাভ কৰে। কথাই কথাই কাজিয়া তেওঁই কৰে, যিয়ে আপোনাক ফিল কৰে। আপোনাৰ সুখ তেওঁই বিচাৰিব, যিয়ে আপোনাক মিছ কৰে। শৰীৰৰ অংশ কাটি কেতিয়াও ভাল পোৱা প্ৰমাণ কৰিব নাযাব, কাৰণ যিয়ে চকুৰ পানীৰ কোনো মূল্য নুবুজে, তেওঁ আপোনাৰ তেজৰ কি মূল্য দিব। জীৱনত এনেকুৱা এজন মানুহৰ সৈতে বন্ধুত্ব কৰক, যিয়ে আপোনাক ভাল পোৱা দিব নোৱাৰিলেও সন্মান নিশ্চয় দিয়ে। কাৰোবাক কথা কোৱাৰ বাবে বাৰে বাৰে ৰিকুৱেষ্ট নকৰিব, কাৰণ যাৰ কাষত আপোনাৰ সত্যিকাৰ মূল্য থাকিব, তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব। দুখ হ'ল মানুহৰ আটাইতকৈ ভাল বন্ধু। ই যিমানখিনি সময় লগত থাকে, বহু কিবা কিবি শিকাই দিয়ে, আৰু যেতিয়া গুচি যায়, তেওঁ সুখ দি থৈ যায়। এই 5টা হেবিটছ আপুনি আপোনাৰ মাজত গঢ়ি তুলিলে, আপোনাৰ সমাজত আপুনি সকলোতকৈ বেলেগ মানুহ এজন হৈ উঠিব। 1 নম্বৰ, নিজৰ ওপৰত বিশ্বাস কৰক। 2 নম্বৰ, নিজৰ শক্তিৰ ব্যৱহাৰ কৰক। 3 নম্বৰ, ফাল্টু পৰামৰ্শ লোৱা বন্ধ কৰক। 4 নম্বৰ, ইমান বেছি টেনচন নকৰিব, আৰু সকলো সময়তে সফল মানুহৰ সৈতে থাকিব চেষ্টা কৰক। যিসকল সম্পৰ্কই আপোনাক মানসিক শান্তি নষ্ট কৰে, সেই সকলো সম্পৰ্ক জীৱনৰ পৰা এৰি দিয়ক। সেইটো হ'ব পাৰে আপোনাৰ আত্মীয় বা আপোনাৰ কাষৰ কোনো বন্ধু। আৰু অৱশেষত এষাৰ কথাই কওঁ, যিসকলে বেলেগৰ চকুৰ পৰা পানী উলিয়ায়, সেইসকলে এইটো কেনেকৈ পাহৰি যায় যে তেওঁৰো দুখন চকু আছে।